Hey guys, welcome back to my mini vlog. So ৰাতিপুৱা মৰ্নিং উঠি মই চাইনৰ লগত অলপ টোপনি মাৰিলোঁ। তাৰ পিছত যেতিয়া পূজাৰ বতৰ আছিল ন, আজি পূজা আছিল। চ' পূজাৰ কাৰণে ওলাই গৈ লগৰ সোপাৰ লগত অলপমান ঘূৰিলোঁ ৰুমত পাৰ সিহঁতক লৈ কলেজলৈ গ'লোঁ আৰু কলেজত গৈ একো ভাল নালাগিল কাৰণে আকৌ টুমটুমত উঠি গ'লোঁ পাৰ্ক এখনলৈ, যোনখন পাৰ্কত আমি চাৰিজনী বাহিৰে আৰু কোনো মানুহেই নাছিল। তাকো আমাৰ মনটো বেয়া লগা নাই, তাকো গ'লোঁ অলপমান গৈ মেলি অলপ ভিডিঅ' বনালোঁ, ৰিলছ মানে কি ক'ম, মোবাইলটো বেয়া কাৰণে ৰিলছো বনাব পৰা নাই, ফটোও বনাব পৰা নাই। ডাঙৰ ব্লগ নহয় কাৰণে সৰু মিনি ব্লগটো আপোনালোকক দিম আৰু চাব। চ' চবেই এনেকৈ ভিডিঅ' বনাই কৰি মেলি ফটো চটো উঠিলোঁ আৰু চবেই ফটো উঠাত ব্যস্ত হৈ আছে আৰু মই অকলে ভিডিঅ' কৰি আছোঁ। আৰু আমি গাইজ ৰেষ্টুৰেণ্ট গৈছিলোঁ, যিহেতু ৰেষ্টুৰেণ্টত বহুত ভিৰ, সেইটো কাৰণে এটা হোটেলতে পৰঠা চৰঠা খাই গুচি আহিলোঁ। আৰু এইটো মোৰ লাষ্ট ৰিল আছিল, তো চাওক আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।